নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ স্বাগতম। আজি আমি হাবুঙলৈ গৈ আছোঁ। সকলোকে মেডাম মেফিৰ আন্তৰিক শুভেচ্ছা থাকিল। মেডাম মেফি মানে সকলোৱেতো জানেই, আৰু যদি আপোনালোকে নাজানে তেন্তে মই ক'ব বিচাৰিছোঁ, আহোমসকলৰ যিসকল পূৰ্বপুৰুষ তেওঁলোকক আজি পূজা দিয়া হয়। আৰু এইফালে মুকুট দাদা, মা, গাৰ্গী, আৰু বলক আপোনালোককো দেখাই দিম। জানৈ সদায় পৰে বতত, জানৈ পাতো মই পহুজাল, জানৈ পাতো মই পহুজাল, জানৈ তাতে মোৰ গধূলি হ'ল। এ জানৈ লগৰ সমনীয়াই, জানৈ সোধে বেৰি বেৰি, জানৈ সোধে বেৰি বেৰি, জানৈ জাল ফালি হৰিণা গ'ল। আৰু আমি এতিয়া হাবুং পাই গ'লোহি। এইফালে ইমান ধুনীয়াকৈ গেটত দেখিছে নাই, আদৰণি খুবটাং মেডাম মেফি 2026। হাবুং হৈছে আহোমসকলৰ দ্বিতীয় ৰাজধানী। আৰু কেনেকুৱা মানুহ হৈছে আকৌ। আমি এতিয়া গাড়ীখন পাৰ্কিং কৰিবলৈ গৈ আছোঁ। পাৰ্কিং কৰিবলৈ অৱশ্যে ইমান প্ৰব্লেম নাপালোঁ, কাৰণ ইয়াত মানে ধুনীয়াকৈ থ'বলৈ কাৰণে ব্যৱস্থাটো ভালকৈ কৰি দিছে, আৰু সেইকাৰণে ইমান প্ৰব্লেম পোৱা নাই। বাট এনেকৈ ক'ৰবাত মানে এনেকুৱা আপোনালোকে চাবলৈ গ'লে কেছ পইচা লৈ যাব দেই। কেছ পইচা নিনিলে কিন্তু বহুত প্ৰব্লেম হয়, মানে নেটৱৰ্কটো কাম নকৰে যে, বিশেষকৈ জিঅ' বহুত বেছি শ্ল'। আৰু এয়া চাওক, এয়াই হৈছে হাবুঙৰ বাকৰি। ব'লক আপোনালোকক ভালকৈ দেখাম। আৰু ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ ভিডিঅ'বোৰত বা ছ'চিয়েল মিডিয়াত বা গুগলত হ'লেও বিচাৰিলেও সকলোবোৰ ইনফৰ্মেশ্যন পাবই হাবুঙৰ বিষয়ে। ইয়াত এটা কথা মই ভালদৰে জানো যে, ইয়াত আপোনালোকে যেতিয়াই ইয়াত প্ৰাৰ্থনা কৰিব, তেতিয়া আপোনাক টাই ভাষাত আশীৰ্বাদ দিয়ে। আৰু আমি মেডাম মেফি হ'লে হাবুঙলৈ প্ৰায় আহোঁৱেই, আৰু ভাল লাগে ইয়ালৈ আহি। এইফালে গোটেই মেলা বহিছে, এইফালে বিভিন্ন ধৰণৰ কাপোৰ আৰু বস্তু ওলাইছে। এয়া আমি আজি হাবুঙৰ বাকৰিলৈ আহিছিলোঁ। এইফালে গাৰ্গী হাই কৈ দিয়া। আমি হাবুঙৰ পৰা আহিলোঁ। মুকুট দাদা কেনেকুৱা লাগিলে? বহুত মজা লাগিলে, কিন্তু লাষ্টত আমি এখন হোটেলত খাই দিলোঁ ভাতটো। ধপাত ৰাস্তা কিনাৰতে আছে। আমি নামটো মেনশ্যন নকৰোঁ বাৰু। হাবুঙলৈ গ'লে আপোনালোকে পাই যাব। আৰু এইফালে মা, কেনেকুৱা লাগিছে মা? ভাল লাগিলে আজি। ভাতটো খাই কেনেকুৱা পালা কৈ দিয়া হোটেলখনত? এইটো একেবাৰে অধচ। অধচ মানে একেবাৰে অধচ। নামটো মেনশ্যন কৰি দিলে বেয়া হ'ব যে, কথাটো বেয়া হ'ব যে, সেইকাৰণে নকওঁ আৰু। আমাৰ গাৰ্গীক আমি ঘৰত নমাই দিলোঁ। এতিয়া আমি কোৰ্ট ফিল্ডলৈ গৈ আছোঁ। নামটো ক'ব নালাগে, তেওঁলোকেও খাওকগৈ, প্ৰমাণটো পাবই খালে অৱশ্যে। নহয় ৰাইজক খুৱাম বুলি ভাবিলে মানে বস্তুটো অলপ ভাল হ'ব লাগে বুলি ভাবোঁ আৰু। আৰু এয়া আমাৰ ধেমাজি টাউন, কিমান ধুনীয়া দেখিছে নাই আমাৰ ধেমাজি টাউনখন। আমাৰ সপোনৰ ধেমাজি। এয়া আজিৰ ভ্লগটো ইমানতে সামৰিছোঁ। আশা কৰিছোঁ সকলোৱে চাই ভাল পালে। আগলৈ নতুন নতুন ভ্লগছ, ভিডিঅ'ছ আপোনালোকৰ মাজলৈ লৈ আহিম। আজিৰ ভ্লগটো ইমানতে সামৰিছোঁ। ধন্যবাদ।